নয়া মোৰ চেনেলক সাবস্ক্ৰাইব কৰক একেবাৰে বিনামূলীয়া লগতে বেল আইকনখন বজাই দিবলৈ নাপাহৰিব যাতে সকলো আপলোডিং ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰিব পাৰে নক্ষত্ৰ বা তৰাবোৰৰ নিউক্লিয় বিক্ৰিয়াৰ ফলত হাইড্ৰজেন গেছৰ পৰমাণুবোৰ পৰস্পৰৰ লগত লগ লাগি হিলিয়াম গেছৰ উৎপন্ন কৰে আৰু তাৰ ফলত অতিমাত্ৰা চাপ আৰু তাপৰ সৃষ্টি হয়। তৰাবোৰত লাহে লাহে হাইড্ৰজেন গেছবোৰ জ্বলি শেষ হৈ যাব ধৰাত তৰাবোৰ লাহে লাহে ঠাণ্ডা হৈ গৈ থাকে। হাইড্ৰজেন গেছ শেষ হোৱাৰ ফলত এনেকুৱা স্থিতিত আহি যায় য'ত তৰাবোৰ নিজে নিজৰ প্ৰবল মাধ্যাকৰ্ষণ শক্তিৰ ফলত নিয়ন্ত্ৰণ হেৰাই বিস্ফোট হৈ যায় আৰু যাক আমি ছুপাৰনোভা বিস্ফোৰণ বুলি কওঁ। বিস্ফোৰণ হোৱাৰ পিছত তৰাবোৰৰ অৱশেষবোৰ সংকুচিত হৈ এক নিউট্ৰন ষ্টাৰৰ ৰূপ লয় আৰু এই নিউট্ৰন ষ্টাৰৰ প্ৰবল মাধ্যাকৰ্ষণিক শক্তিৰ প্ৰভাৱতে ব্লেক হোলৰ জন্ম হয়। আৰু ব্লেক হোলবোৰ সাধাৰণতে দুই প্ৰকাৰৰ, ষ্টেলাৰ মাছ ব্লেক হোল আৰু ছুপাৰমেছিভ ব্লেক হোল। ষ্টেলাৰ মাছ ব্লেক হোল সাধাৰণতে সূৰ্যতকৈ কয়েক গুণ ডাঙৰ হয় আৰু ইয়াৰ সৃষ্টি হয় মৃত নক্ষত্ৰবোৰৰ বিস্ফোৰণৰ ফলত। ছুপাৰমেছিভ ব্লেক হোলবোৰ সূৰ্যতকৈ লাখ লাখ গুণ ডাঙৰ হয় আৰু ইয়াৰ সৃষ্টিৰ কোনো স্থিৰ কাৰণ বৈজ্ঞানিকসকলে আজিলৈকে উদ্ভাৱন কৰিব পৰা নাই। ব্লেক হোলৰ মাধ্যাকৰ্ষণ শক্তি ইমানেই বেছি যে ইয়াৰ প্ৰভাৱিত এৰিয়াত আহি গ'লে কোনো বস্তু বাছি ওলাই যাব নোৱাৰে, আনকি ব্লেক হোলৰ পৰা সূৰ্যৰ ৰশ্মিও গুচি যাব নোৱাৰে। ইয়াৰ ওপৰত পৰা ৰশ্মিবোৰো ই শোষণ কৰি লয়। কিছুমানে ভাবে যে ব্লেক হোল সম্পৰ্কীয় ধাৰণা আইনষ্টাইনৰ। প্ৰকৃততে 1783 খ্ৰীষ্টাব্দত জন মিচেল নামৰ বৈজ্ঞানিক এজনে ব্লেক হোল সম্পৰ্কে ধাৰণা সকলোৰ আগত প্ৰকাশ কৰে আৰু পৰৱৰ্তীকালে এই ধাৰণাটো সুসংগঠিত কৰে আইনষ্টাইনে। আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বমতে ডাঙৰ বস্তুৰ আগত সময় ধীৰগতিত চলে আৰু সৰু বস্তুৰ আগত সদায় দ্ৰুতগতিত চলে। আপুনি জানি আচৰিত হ'ব যে ব্লেক হোল অতিবাহিত কৰা এদিন আমাৰ পৃথিৱীৰ 100 দিনৰ সমান। কিন্তু ব্লেক হোলৰ বিপৰীত প্ৰান্তত কি আছে তাৰ বিষয়ে আইনষ্টাইন ও আন কোনো বৈজ্ঞানিকে আজিলৈকে উদ্ভাৱন কৰিব পৰা নাই। সেইবাবে ব্লেক হোলৰ কিছুমান কথা আজিলৈকে ৰহস্যৰ আঁৰত আছে। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত ইমান ব্লেক হোল আছে যিবোৰ গণনা কৰাটো সম্ভৱ নহয়। আমাৰ মিল্কী ৱে গেলেক্সিত প্ৰায় 100 বিলিয়ন নক্ষত্ৰ বা তৰা আছে, যাৰ ভিতৰত 100 মিলিয়ন নক্ষত্ৰ ষ্টেলাৰ ব্লেক হোল হোৱাৰ পথত অগ্ৰসৰ হৈছে। আৰু সেইবোৰৰ কিছুমান নিশ্চয় এতিয়ালৈকে ব্লেক হোল হৈ গৈছে আৰু যাৰ ভিতৰত কিছুমান এতিয়ালৈকে চিনাক্ত কৰা গৈছে আৰু বাকীবোৰ চিনাক্ত কৰোঁতে হয়তো আমাৰ আৰু কয়েক বছৰ লাগি যাব। এতিয়ালৈকে আমি আমাৰ মিল্কী ৱে গেলাক্সিৰ মাত্ৰ 20খন ব্লেক হোলহে চিনাক্ত কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ প্ৰধান কাৰণ হ'ল আমাৰ ব্ৰহ্মাণ্ডৰ ব্লেক হোলবোৰ অদৃশ্য অৱস্থাত থাকে। ব্লেক হোলবোৰলৈ যোৱা ৰশ্মিবোৰ ঘূৰি আহিব নোৱাৰাৰ ফলত আমি এইবোৰক দেখা নাপাওঁ। বন্ধুসকল, ব্লেক হোলৰ বিষয়ে যদি কিবা তথ্য আপোনাৰ জনা আছে তেতিয়াহ'লে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। মই এই ব্লেক হোলৰ ওপৰত আন এখন ভিডিঅ' পাৰ্ট 2 বনাম আৰু তাত মই আপোনাৰ তথ্যখিনি ইনক্লুড কৰিবলৈ চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।